হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল নহয়নে? আজি মই এটা বায়োগ্ৰাফি ৰাউণ্ড ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আজিৰ অভিনেতা হৈছে বায়োগ্ৰাফি ৰাউণ্ডৰ ঋষভ শৰ্মা, মানে আমাৰ সকলোৰে পৰিচিত ৰুদ্ৰ। হয়, ৰুদ্ৰৰ বায়োগ্ৰাফিৰ বিষয়ে আপোনালোকে নিশ্চয় জানিবলৈ মন যায় নহয়নে? সেয়াই আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম ৰুদ্ৰৰ বায়োগ্ৰাফি। তেওঁ ঘৰ ক'ত, তেওঁ পিতৃ মাতৃৰ নাম কি, জন্ম কেতিয়া হৈছিল, পঢ়া শুনা কিমানলৈ, সেইবোৰ। ৰুদ্ৰৰ ৰিয়েল নেম হৈছে ঋষভ শৰ্মা আৰু তেখেতৰ জন্ম হয় বোকাখাতত। বাৰ্থডে হয় তেওঁৰ 10 মে' আৰু তেখেতৰ নিকনেম হৈছে সোণ আৰু তেখেতৰ পিতৃৰ নাম হৈছে ব্ৰদন চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম হৈছে মৰমী দেৱী। আৰু তেখেতৰ এডুকেশ্যন হৈছে চিভিল ইঞ্জিনিয়াৰিং পাছ আউট নগাঁও পলিটেকনিকৰ পৰা। তেওঁ এজন খুব ভাল অভিনেতা হোৱাৰ লগতে তেওঁ এজন ইঞ্জিনিয়াৰো হয়, তেওঁ এজন চিভিল ইঞ্জিনিয়াৰ আৰু তেখেতৰ হাইট হৈছে 5.9 আৰু ৱেইট হৈছে 75। এয়াই হৈছে ঋষভ শৰ্মাৰ বায়োগ্ৰাফি। যদি ভাল লাগিল ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।